চ' উৰহি চব্জি আছে, চালাড অকণ আছে, চাটনি এটা আছে, ঘুগনি দিছে, পৰঠাৰ লগত আৰু দৈ। এইটো প্লেটৰ দাম কিমান? গুড মৰ্ণিং ফুডিজ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে এটা নতুন ফুড ব্লগত। আৰু মই আজি আপোনালোকক দেখুৱাম তেজপুৰত এখন টেষ্টি পৰঠা। চ' মই সোৱাদ ল'ব গৈ আছোঁ পৰঠা খাই মই বিৰাটেই ভাল পাওঁ। চ' আপোনালোকক মই নিশ্চয় দেখুৱাম এখন বঢ়িয়া পৰঠা তেজপুৰ কমাৰ চুবুৰী অঞ্চলত। এইখন হ'ল কল্পনা টি ষ্টল। চ' কল্পনা টি ষ্টলত আপোনাৰ বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। কল্পনা টি ষ্টলৰ এড্ৰেছটো মই আপোনালোকক এবাৰ বুজাই দিব বিচাৰিছোঁ। মিছন চাৰিআলিৰ ফালৰ পৰা ত্ৰিবেণী ফাললৈ যাওঁতে ঠিক এমেডৰ ডায়েবেটিক চেণ্টাৰটো আছে, তাৰ অপজিটতে আছে কল্পনা টি ষ্টল। কিন্তু মই সোৱাদ ল'বলৈ আহিছোঁ পৰঠাৰ। তো চাই থাকক ভিডিঅ'টো। আৰু এইটো আহি গ'ল এনাৰ্জি ড্ৰিংক। ৰেড বুল মনষ্টাৰ একো নালাগে, এইটো হৈ গ'ল আচল এনাৰ্জি ড্ৰিংক। চ' চাহকাপ খাই লওঁ। চাহকাপ খাই মই কল্পনা টি ষ্টলৰ আৰু অলপমান ডিটেইলছ আপোনালোকক জনাই আছোঁ। কল্পনা টি ষ্টলৰ চাহকাপ মই আপোনালোকক ডেফিনেটলি ৰেকমেণ্ড কৰোঁ, কাৰণ তেওঁলোকৰ নিজৰ গোহালি থকাৰ বাবে খাটি গাখীৰৰ চাহ দিয়ে। মচমচীয়া গজাৰ উপৰিও আপোনালোকে ইয়াত বিভিন্ন মিঠাইৰ সোৱাদ ল'বহি পাৰে। বিয়া, সকাম বা জন্মদিন, কল্পনা টি ষ্টলত আপোনালোকে বিভিন্ন মিঠাই প্ৰি অৰ্ডাৰ্ছ দিবহি পাৰে। চ' ফুডিজ ব'লক এতিয়া চাওঁগৈ মই দেখুওৱা কল্পনা টি ষ্টলৰ সেই পৰঠাখন। চ' আহি পাই গৈছে মোৰ পৰঠাখন। বঢ়িয়া বিৰাটে ফ্লাফি, লগত চাটনি আছে। চ' কমপ্লিট পৰঠা প্লেটখন হৈ গ'ল এইখন, আপোনালোকে দেখিছে। চ' উৰহি চব্জি আছে, চালাড অকণ আছে, চাটনি এটা আছে, ঘুগনি দিছে, পৰঠাৰ লগত আৰু দৈ। এইটো প্লেটৰ দাম কিমান? 30 টকা, মাত্ৰ 30 টকা এখন প্লেটৰ দাম। চ' 30 টকাত আপোনালোকে ইমানখিনি বস্তু পাই আছে। চ' মই সোৱাদ ল'ম এতিয়া এইখন পৰঠাৰ, আৰু আপোনালোকে আহি নিশ্চয় সোৱাদ ল'বই পাৰিব কল্পনা টি ষ্টলত। এই পৰঠাখনৰ এই প্লেট পৰঠা মাত্ৰ 30 টকাত। কমাৰ চুবুৰী আহমেদ ডায়েবেটিক ক্লিনিকৰ একজেক্টলি অপজিটত আছে কল্পনা টি ষ্টল।